ৰাইজসকল আজি ভাতৰ কাঁহীখন অলপ বেলেগ ধৰণৰ যিহেতু গৰম বেছি। পানী দিয়া ভাত লৈ লৈছোঁ 1 কাঁহী, নেমু, তাৰপিছত এটা জলকীয়া, কেঁচা বুট, আলু ভাজি, পিঁয়াজ। গৰমটো বেছি যিহেতু এইটোৱে একদম পাৰফেক্ট খানা আৰু গৰমৰ দিনৰ কাৰণে, বিশেষকৈ ৰাতিপুৱা। আমাৰ গাঁৱলীয়া খানা দেই ৰাইজসকল। পেট ঠাণ্ডা পৰি থাকিব এইটো খাই দিলে, বেলেগ চব্জি তব্জি একো নালাগে। আলু ভাজি অকণমান এনেকৈ ভাতৰ লগত মিক্স কৰি দিব লাগে, পানী ভাতৰ লগত। বাছ। মজা। সুন্দৰ লাগিছে। কেঁচা পিঁয়াজ মাৰি দিয়া 1 কামত। এই কাঁহী ভাত খাই দিয়াৰ পিছত ফ্ৰিজৰ পানী খোৱা দৰকাৰ নাই আৰু দিনটোলৈ, একদম পেট ঠাণ্ডা পৰি থাকে। নেমু গুটিকেইটা উলিয়াই ল'লোঁ, নেমু ৰসেই হোৱা নাই, গোন্ধটোৱে যথেষ্ট আৰু অকণমান ওলাইছে, বেছি ওলোৱা নাই, হৈ যাব। বাছ হৈ গৈছে। গুটি সোপা এনেকৈ ঢালি লওঁ, বাছ। ৰাইজসকল, আমাৰ ভিডিঅ'বোৰ যিসকলে নতুনকৈ চাই আছে, যদি চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই, প্লিজ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি লৈ ল'ব দেই। ভাল পোৱাসকলক কৈছোঁ। আমাৰ গাঁৱলীয়া থলুৱা খাদ্যৰ ভিতৰত এইবিধো এবিধ পৰে, পানী দিয়া ভাত।
ভাতকেইটা খালে নহ'ব, পানীকণ মেইন। ভগৱানে যি মিলাইছে আৰু ৰাতিপুৱা পানী দিয়া ভাত মিলাই দিছে, মাৰি দিছোঁ, হৈ গৈছে। ভিডিঅ' চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব দেই। বাই বাই।